তো হাই হেল্ল' নমস্কাৰ, মই কে পি আৰ ব্লগছৰ যিখন গাঁৱত আহিছোঁ ন ভিডিঅ' বনাব, তো এইখন গাঁও এবাৰ চাওঁ যে পাগল হৈ যাব। পাগল চোৱাৰ পিছত তো ইমান চাপা গাঁও ন, পাগল হৈ যাব। তো এবাৰ চাওঁ ভিডিঅ'টো। তো গাঁওখন ইয়াৰ পৰা ষ্টাৰ্ট কৰি আৰু ভিতৰত বহুত ভাল ভাল জেগা আছে। তো ইয়াত যিকোনো বস্তু খাই য'তে ত'তে পেলাব নোৱাৰে। তো ইয়াত পুখুৰী আছে, কিবা কিবি আছে। তো ইয়াত মানে চব বস্তু পেলাব লাগে। তো আমাৰ এইফালে আহি আছে ৰতন ব্লগছ, ভিডিঅ' বনাই তো তাৰো এটা চেনেল আছে। তো ডিছক্ৰিপশ্যনত লিংক থাকিব, ছাবস্ক্ৰাইব কৰি দিব, তাকো অলপ ছাপোৰ্ট কৰি দিব। তো মই যিখন গাঁৱত ভিডিঅ' কৰিব আহিছোঁ, তো এইখনেই হৈছে গাঁওখন। তো কেনেকুৱা লাগিছে কমেণ্টত ক'ব। আৰু মই কৈছিলোঁ য'তে ত'তে কিবা কিবি পেলাব নাপাৰে। তো এয়া চাওক, য'তে ত'তে কিবা আছে, ডাষ্টবিন আছে। তো ডাষ্টবিনত পেলাব লাগে, মানে ডাষ্টবিন নহয়, মানে বাঁহৰে কিবা কিবি বনাইছে। তো এইগিলানত পেলাব লাগে, য'তে ত'তে খাই পেলাব নোৱাৰে। তো এয়া চাওক, ৰাস্তাৰ কিনাৰে কিনাৰে ফুল, আৰু ইয়াত কিবা কিবি জংঘল থঙল পৰিলে চব ইয়াত জমা হয়। চাওক কিমান চাফা, চাওক এয়া চাওক কিমান চাফা। আৰু এইফালে আৰু আছে, তো দেখাই আছোঁ লাহে লাহে। তো এইফালে চাওক আৰু চ' এটা কাগজৰ টুকুৰাও ৰাস্তাত পেলাব নোৱাৰি। চাওক ক'ত আছে কাগজৰ টুকুৰা এয়া। চ' এইফালে গৈ আছোঁ এতিয়া। চ' এয়া ৰাস্তাৰ কিনাৰে কিনাৰে ফুল, চাওক দুয়ো চাইডে ফুল। আৰু ৰাস্তাবিলাকো চাওক কিমান ধুনীয়া হৈ আছে। এটা পাত নাই, চাওক ৰাস্তাত এটা পাত নাই। আৰু এইফালে ৰতন পূৰা ভিডিঅ' কৰি আছে। তো চাওক কিমান ধুনীয়া লাগি আছে গাঁওখন। তো এয়া মেইন ৰোড, আৰু এইফালে নাযাওঁ। তো মেইন ৰোডৰ পৰা বহুত ভাল দেখা যায়, ইমান ধুনীয়া ফুল। চাওক এটা ছিঙিব নোৱাৰি, ছিঙিলে কিমান বা ফাইন আছে। আৰু ইয়াত কিবা কিবি মদ কিছু খাব নোৱাৰে। তো ইয়াত বহি তো এইবাৰ এইফালে আহিলোঁ। চাওক যিফালে যাব সেইফালে চাফা চিকুণ, আৰু দুয়োকাষে ফুলৰ গছ। তো চাওক, তো ইমান ধুনীয়া জেগাত থাকিলে মনটো কিবা এটা ভাল লাগি যায়। তো আপোনাৰ গাঁওখনো এনেকুৱা চাফা কৰি ৰাখিব, অলপতো চাফা কৰি ৰাখিব। তো ইমানখিনি নাপাৰিলেও অলপ চাফা কৰি ৰাখিব। তো এয়াই। তো চাওক, স্কুলত আহি ওচৰতে কলেজ আছে। তো কলেজত আহি ইয়াত বহি মানুহৰ কিতাপ পঢ়ে। তো এয়া কিমান চাফা হৈ আছে, আৰু গৰম দিলেও ইয়াত টেনশ্যন নাই। চাওক এইফালে বাট নাই, চাৰিওফালে ফুলৰ গছ, খালি কানি দুয়ো চাইডে ফুলৰ গছ। যিহেতু ইয়াত আহিছোঁ, তো এটা চিনেমেটিক শ্বট লওঁ, তাৰপিছত দেখাই আছোঁ বাকী ভিডিঅ'। ভিউটো একবাৰ চাওক, কাষতে পুখুৰী, ইয়াত চেয়া। তো গছৰ তলত এই যে হাইস্কুলটো কলেজ। তো ইয়াত আহি ষ্টুডেণ্টবোৰে কিতাপ পঢ়ে, কিবা কিবি কৰে এক্সামৰ টাইমত। ময়ো ইয়াতে বহি পঢ়িছিলোঁ এক্সামৰ টাইমত। তো আৰু এইফালে অলপ ঘূৰোঁ। তো বাকীখিনি দেখাইছোঁ। চ' ইমান ধুনীয়া ফুল গাড়িছে ন ৰাস্তাৰ কাষে। তো চাওক এবাৰ, তো চালে পাগলা হৈ যাব। ৰাস্তাৰ কাষে ইমান ধুনীয়া ফুল গাড়িছে। তো এয়া চাওক, দুয়ো কাষে ফুল, এফালেও বাট নাই। যিমানখিনি বেৰালোঁ ইয়াত চাৰিওফালে খালি ফুলৰ গছ চাৰিওফালে। তো চাওক, ৰাস্তাৰ মাজত এটা পাত নাই, এটা কাগজ নাই, এটা প্লাষ্টিক নাই। তো চাওক, এনেকুৱা জেগাত বানপানী হোৱাৰ কোনো সম্ভৱই নাই। তো চাওক কিমান ধুনীয়া ৰাস্তা, এনেকুৱা ৰাস্তা এটা মহো নাথাকিব ইয়াত, ইমান ধুনীয়া ৰাস্তা। তো এইফালে হৈছে, আৰু এইফালে মানে অলপ এইটো বেলেগ গাঁও পৰে। তো ইয়াত ইমান চাফা নাই। তো এইখিনিয়ে বৰ্ডাৰ। তো এতিয়া গৈ আছোঁ কলেজৰ কাষে। তো আগফালে কলেজ, তো এইফালে হাইৰড ওলায়। তো কলেজৰ ওচৰতে মানে ঠাইখন। তো এইখন গাঁৱত যদি আপোনালোকে আহিব কৈছে, তো অল ডিটেইলছ দি আছোঁ। তো এইখন হৈছে চিৰাঙৰ কাশীতৰা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ওচৰত। তো ইয়াত হায়াৰ ছেকেণ্ডেৰীৰ ওচৰত আহি হাইনাৰী বুলি ক'লে কৈ দিব। তো কোনফালে আছে নাই, তো চব কৈ দিব। তো গাঁওখন এবাৰ আহি চাওক, আৰু ভিডিঅ' কৰি লৈ যাওক, ফটো উঠি যাওক। তো কিমান ধুনীয়া ঠাই, এই আমাৰ চিৰাঙত এখনেই আছে। তো চাওক, তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।